তো নমস্কাৰ বন্ধু-বান্ধৱসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। তো আজিলৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে 2026 চনৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো হয় ফ্ৰেণ্ডসকল, যদি আপোনালোকে 2026 চনৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে আবেদন কৰিব বিচাৰিছে বা আবেদন কৰিম বুলি ভাবি আছে, তেনে ক্ষেত্ৰত আবেদন কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ আবেদন কৰিব বা কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোনটো ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব লাগিব, সবিশেষ আজিৰ ভিডিঅ'টোত মই আপোনালোকক A to Z জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু যদি কোনোবা মোৰ চেনেলত প্ৰথমবাৰ হৈছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো বলক ফ্ৰেণ্ডসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, আমি আহি পালোঁ মোবাইল স্ক্ৰীনত অহাৰ পিছত আপোনালোকে চাব পাৰিছে এনেকুৱাকৈ পেজটো অ'পেন হ'ব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম আপোনালোকৰ সুবিধাৰ কাৰণে। আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহিব। তো ইয়াত আপোনালোকে চাব পাৰিছে ৰেজিষ্টাৰ বুলি আছে বা আপোনালোকৰ ইয়াত এনৰলমেণ্ট পাৰ্টনাৰ্ছ, ইয়াত ক্লিক কৰি CSC বুলি ক্লিক কৰিব। তো CSC বুলি ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহিব। যদি আপোনালোকে ইয়াত ৰেজিষ্টাৰ কৰিব বিচাৰে বা আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনে ক্ষেত্ৰত মোৰ ভিডিঅ'ত কমেণ্ট কৰিবা, মই আপোনালোকক মোৰ CSC আইডিটো প্ৰভাইড কৰাই দিম। আপোনালোকে সেইটোৰ জৰিয়তে অ'পেন কৰি ল'ব। তো তাৰপিছত ইয়াত আপোনালোকৰ এনেকুৱাকৈ আহিব পেজটো। লগ ইন কৰাৰ পিছত এনেকুৱাকৈ আহিব। এনেকুৱাকৈ অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি ল'ব। তো ষ্টেটটো আসাম চিলেক্ট কৰি ল'ব। ষ্টেটটো আসাম চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনটো চিলেক্ট কৰিব লাগিব। তো এপ্লিকেশ্যনটো এইটো হয় 2026 সেশন প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। তো এইটোত আপুনি ক্লিক কৰি আপোনালোকে ছাবমিটত ক্লিক কৰিব। তো ছাবমিটত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াত আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন বুলি অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াত আপোনালোকে চাব পাৰিছে বহুতকেইটা অপশ্যন আছে, পেইড এপ্লিকেশ্যন ফৰ্ম। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। তো এপ্লিকেশ্যন ফৰ্ম পেণ্ডিং যদি আছে আপোনালোকৰ পেণ্ডিংটো এনেকুৱাকৈ দিব পাৰিব। তো তাৰপিছত আনপেইড এপ্লিকেশ্যন যদি আপোনাৰ আনপেইড হৈ আছে বা বহুতকেইটা অপশ্যন আছে, আপোনালোকে বহুতকেইটা অপশ্যন ইয়াৰ পৰা জানিব পাৰিব বা আপোনালোকে প্ৰব্লেমখিনি ছল্ভ কৰিব পাৰিব। তো আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ এপ্লিকেশ্যন ফৰ্মখন খোল খাব আপোনালোকৰ। তো ইয়াত আপোনালোকৰ তো চিলেক্ট ষ্টেট, তো এইটো আপোনালোকে প্ৰথমতে চিলেক্ট কৰি ল'ব লাগিব। তো মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত চাৰ্চ বেংক বাই IFSC, তো আপোনালোকৰ ইয়াত বেংকৰ নামটো বহুৱাব লাগিব। তাৰপিছত ইয়াত প্ৰথমতে আপোনাৰ ষ্টেটটো বহুৱাব, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বহুৱাব। তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকে কি কৰিব লাগিব, চাৰ্চ বেংক বাই IFSC, ইয়াত আপোনালোকে ক্লিক কৰি আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ আপোনালোকে দিব লাগিব। তো ডিটেইলছসমূহ দিয়াৰ পিছত তাৰপিছত একাউণ্ট নম্বৰ আপোনালোকৰ সেইখিনি সকলোখিনি বহুৱাৰ পিছত চেক বেংক ডিটেইলছ, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজটো ৰিডাইৰেক্ট হ'ব, আপোনালোকৰ নতুনকৈ আৰু পেজ খোল খাব। তো খোল খোৱাৰ পিছত আপোনালোকৰ সকলোখিনি ইয়াত শ্ব' কৰিব। তাৰপিছত ফাৰ্মাৰ ডিটেইলছ, তো ফাৰ্মাৰ ডিটেইলছত আহিব। তো ফাৰ্মাৰ ডিটেইলছত আপোনালোকৰ নেম অফ দি পাছবুক, তো পাছবুকখন কাৰ নামত আছে এইটো আপুনি বহুৱাব। তো নেম অফ দি পাৰ আধাৰ যিজনৰ আধাৰ কাৰ্ডৰ নাম যিটো আছে এইটো আপোনালোকে বহুৱাব লাগিব। আধাৰ নম্বৰ বা এনৰলমেণ্ট আইডিটো আপোনালোকে বহুৱাব লাগিব। বহুৱাৰ পিছত ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকৰ ভেৰিফাই হোৱাৰ পিছত টিক চিন আহি যাব। তো তাৰপিছত আপোনাৰ ইমিশ্যন টাইপটো চন ডটাৰ নে ৱাইফ কোনটো হয় আপোনালোকে ইমিশ্যন টাইপটো বহুৱাব। তো আপোনালোকৰ যিটো হয় এইটো আপোনালোকৰ অনুসৰি আপোনালোকে বহুৱাব। তো তাৰপিছত আপোনালোকৰ ইয়াত আহিব ৰিলেটিভ নেমটো বহুৱাব, মোবাইল নম্বৰ বহুৱাব, তাৰ বয়সটো বহুৱাব লাগিব, জেণ্ডাৰটো বহুৱাব, কাষ্ট কেটাগৰী আপোনালোকৰ কি হয়, জেনেৰেল SC ST যিটো হয় OBC এইটো আপুনি বহুৱাব। তো ফাৰ্মাৰ কেটাগৰীটো আপোনালোকে বহুৱাব। তাৰপিছত ইয়াত আপোনাৰ ফাৰ্মাৰ টাইপ স্মল নে বিগ এইটো আপোনালোকে বহুৱাব। তো মই স্মল চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ষ্টেট ডিষ্ট্ৰিক্ট এইখিনি সকলোখিনি আহি যাব। তো আপোনাৰ ডিষ্ট্ৰিক্ট আৰু চাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব।
তো তাৰপিছত আপোনালোকৰ এড্ৰেছখিনি বহুৱাই ল'ব। তো বহুৱাৰ পিছত এড্ৰেছ ইয়াত আপোনাৰ নিজৰ এড্ৰেছখিনি বহুৱাৰ পিছত তো স্কুলৰ নমিনি লেটাৰ এইটো আপোনালোকে নালাগে, এইটো আপোনালোকে দিলে দিব পাৰে, নিদিলেও কোনো অসুবিধা নাই, এইটো আপোনাৰ নিদিলেও হৈ যায়। তো এইটো টেক্সট ইন কৰি আপোনালোকে ছেভ এজ কণ্টিনিউছত ক্লিক কৰিব। তো ছেভ ইন কণ্টিনিউছত ক্লিক কৰাৰ পিছত কণ্টিনিউছত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো অ'পেন হোৱাৰ পিছত আপোনালোকৰ ইয়াত আপোনাৰ দ্বিতীয়বাৰ আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট ব্লকৰ নাম এইটো আপোনালোক সকলোখিনি ফিল আপ কৰাৰ পিছত মিক্স ক্ৰপিং এনেকুৱাকৈ আহিব, এইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ক্ৰপিঙত চিলেক্ট নম্বৰ বা ক্ৰপ এইটো আপুনি যদি নকৰে আনটিক কৰি দিব, এইটো আপুনি চিলেক্ট কৰি ল'ব। তো তাৰপিছত ইয়াত আপোনালোকৰ ডেটটো বহুৱাব লাগিব, কোন ডেটত আপোনালোকে এপ্লিকেশ্যন ফিল কৰি আছে এই ডেটটো আপোনালোকে বহুৱাই ল'ব। তো এইখিনি বহুৱাব। তো মই ডেটটো বহুৱাই, তো এইখিনি আপোনালোকে সকলোখিনি বহুৱাব। বহুৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকৰ এড অপশ্যন ছাৰ্ভে, তো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ ৰিডাইৰেক্ট পেজটো অ'পেন হ'ব। তো পেজটো অ'পেন হোৱাৰ পিছত ইয়াত আপোনালোকে এইখিনি চেক কৰি ল'ব। তো চেক কৰি লোৱাৰ পিছত আপোনালোকৰ অলপ স্ক্ৰল ডাউন কৰিব। এপ্লিকেশ্যন ডকুমেণ্ট আপোনালোকৰ পাছবুকখন আপলোড দিব লাগিব। তো আপলোড ইয়ৰ লেণ্ড ৰেকৰ্ড আপোনালোকৰ মাতৃ কাগজখন আপোনালোকৰ আপলোড দিব লাগিব। তাৰপিছত আপোনালোকৰ শ্বয়িং চাৰ্টিফিকেটখন আপোনালোকৰ আপলোড দিব লাগিব। তো ফাৰ্মাৰ চাৰ্টিফিকেট, যদি ফাৰ্মাৰ আপোনালোকৰ চাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপলোড দিব, যদি নাই অন্যথা নিদিলেও হ'ব, দিব পাৰিলে ভাল। এই দুটা আপোনালোকৰ মেডিটেৰী হয়, এই দুটা আপোনালোকৰ পাছবুক আৰু আপলোড ইয়ৰ লেণ্ড ৰেকৰ্ড, এই দুটা আপোনালোকৰ মেডিটেৰী, আপোনালোকৰ এই দুটা দিবই লাগিব। তো এই দুটা আপোনালোকে চুইচ ফাইলত ক্লিক কৰি আপোনালোকৰ যিটো ডকুমেণ্ট হয় এই ডকুমেণ্টটো আপলোড দিব লাগিব। তো পাছবুকখন এনেকুৱাকৈ আপলোড দিব। ঠিক তেনেকৈ আপোনালোকৰ ইয়াত আপলোড ইয়ৰ লেণ্ড ৰেকৰ্ডটো আপোনালোকৰ ইয়াত আপলোড দিব লাগিব। ঠিক তেনেকুৱাকৈ আপলোড দিব। আপলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে নিচত এনেকুৱাকৈ শ্ব' কৰিব, আপোনালোকৰ ডকুমেণ্ট দুখন আহি যাব। তো বাকী দুখন নিদিলেও হ'ব আপোনালোকৰ। দিয়াৰ পিছত তাৰপিছত ছেভ ইন নেক্সটত ক্লিক কৰিব। তো ছেভ ইন নেক্সটত ক্লিক কৰাৰ আগতে আপোনালোকে চেক কৰি ল'ব কিবা ভুল আছে নেকি। যদি ভুল নাই তেনে ক্ষেত্ৰত আপোনালোকে ছেভ ইন কণ্টিনিউত ক্লিক কৰিব। তো আৰু যদি প্ৰিণ্ট কৰিব বিচাৰে পেজটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে। তো মই মোৰ সুবিধাৰ কাৰণে মই এইটো পেজ প্ৰিণ্ট কৰি লওঁ। তো প্ৰিণ্ট কৰি লোৱাৰ পিছত তাৰপিছত ইয়াত নিশ্চয় আহি আপোনালোকৰ ছাবমিট অপশ্যন আছে, তাত ক্লিক কৰিব। তো ছাবমিটত ক্লিক কৰাৰ লগে লগে ইয়াত এনেকুৱাকৈ আহিব, ঠিক আপোনালোকৰ শ্ব' কৰাব। মই এইখিনি আপোনালোকৰ নেদেখুৱালোঁ। তো তাৰপিছত আপোনালোকৰ মেক পে'মেণ্ট, তো মেক পে'মেণ্টত ক্লিক কৰি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তো মেনেজ পে'মেণ্টত ক্লিক কৰাৰ পিছত তো আপোনালোকৰ এনেকুৱাকৈ আহিব। তাৰপিছত আনপেইডত ক্লিক কৰিব লাগিব। আনপেইডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এমাউণ্টটো এনেকুৱাকৈ আহিব, কিমান টকা আপোনালোকক দিব লাগিব এপ্লাই কৰাৰ কাৰণে। তো এনেকুৱাকৈ শ্ব' কৰিব, আপোনালোকৰ এনেকুৱাকৈ যাব পাৰিছে, সকলোখিনি শ্ব' কৰিব। আপোনালোকক ইয়াত ডেটটো শ্ব' কৰিব, আপোনালোকে যেতিয়া এপ্লাই কৰিছে আৰু কিমান পে'মেণ্ট কৰিব লাগে এইখিনিও শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপোনালোকৰ ৰাইট ছাইডত আপোনালোকে যাব পাৰিছে ভিউ এষ্টিমেটত ক্লিক কৰাৰ লগে এনেকুৱাকৈ আহিব। তো ইয়াত আপোনাৰ পে'মেণ্ট পেণ্ডিং চেক ষ্টেটাছ ক্লিক কৰিব। তো চেক ষ্টেটাছত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ আহিব। মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব। তো মেক পে'মেণ্টত ইয়াত আৰু এবাৰ মেক পে'মেণ্টত ক্লিক কৰিব। তো মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰিডাইৰেক্ট এনেকুৱাকৈ আহিব। তো আপোনালোকৰ ইয়াত আপোনালোকৰ 100 টকা মাত্ৰ পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কৰাৰ কাৰণে ইয়াত আপোনালোকৰ CSC IDৰ পৰা পে'মেণ্ট কৰিব লাগিব বা অনলাইন আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো CSC ID কৰিব লগা হ'লে CSC ID আৰু পাছৱৰ্ডটো বহুৱাব লাগিব।
তো বহুৱাই মই পে'মেণ্ট কৰি আছোঁ। তো ভেৰিফাই অপশ্যনত ক্লিক কৰিব। তো ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে তো ভেৰিফাই হৈ যাব। ভেৰিফাই হৈ যোৱাৰ পিছত আপোনালোকৰ অডিট প্লাছ আপোনালোকৰ OTP এটা আহিব মোবাইলত। তো CSC ID থকাজনৰ OTP আহিব। তো OTPটো ইয়াত বহুৱাই তো ইয়াত পাছৱৰ্ডটো বহুৱাৰ পিছত আপোনালোকে পে অপশ্যনত ক্লিক কৰিব। তো যেতিয়াই পে অপশ্যনত ক্লিক কৰিব, পে অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ পেজটো আপোনালোকৰ অ'পেন হৈ যাব। তো অ'পেন হোৱাৰ পিছত আপোনালোকৰ গো টু নিউ এপ্লিকেণ্ট তো এনেকুৱাকৈ পে'মেণ্টটো হৈ যাব। পে'মেণ্টটো হৈ যোৱাৰ পিছত এনেকুৱাকৈ আপোনালোকে বেক কৰিব লাগিব। তো এবাৰ বেক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এপ্লিকেশ্যন ৰিচিপ্ট বা আপোনালোকৰ এপ্লাই কৰা যিটো ৰিচিপ্ট হয় এই ৰিচিপ্টটো আহি যাব। এইটো আপোনালোকৰ খুবেই জৰুৰী হয়। এইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব লাগিব। তো এইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব। তো এনেকুৱাকৈ ওলাব। আপোনালোকে ফ্ৰেণ্ডছ গমেই পাইছে। তো এইখনে ৰিচিপ্ট হয়, আপোনালোকে এনেকৈ বনাব পাৰিব। তো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বাবে এনেকুৱাকৈ এপ্লাই কৰিব পাৰি। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানখিনি। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে বা ভিডিঅ'খিনি চাই আপোনালোকে বুজি পাইছে। তো যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, আৰু যদি মোৰ চেনেলত কোনোবা প্ৰথমবাৰ হৈছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' বা খবৰ প্ৰথমত চাব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তো ফ্ৰেণ্ডসকল, লগ পাম নেক্সট ভিডিঅ'ত। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে।